নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল পদুমিছ নিউ ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম টেট ৰিলেটেড কেইটামান কুৱেশ্যন এনসাৰ। সাবজেক্ট CDP চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি। 1 নম্বৰ কুৱেশ্যনটো লৈছো মই মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন? উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হ'ল WBR। 2 নম্বৰ প্ৰশ্নটো হ'ল শিক্ষাৰ অধিকাৰ আইন 2009 খন ভাৰতত কেতিয়া বলবৎ হৈছিল? উত্তৰ শিক্ষাৰ অধিকাৰ আইন 2009 খন ভাৰতত 2010 চনৰ 1 এপ্ৰিলত বলবৎ হৈছিল। নম্বৰ 3 অভ্যাসক দ্বিতীয় প্ৰকৃতি বা স্বভাৱ বুলি কোনে অভিহিত কৰিছিল? জেমছে। নম্বৰ 4 বুদ্ধিৰ প্ৰথম পৰীক্ষা কিমান চনত নিৰ্ণয় কৰা হৈছিল? উত্তৰ 1905 চনত। নম্বৰ 5 বুদ্ধি পৰিমাপনৰ প্ৰথম উদ্ভাৱক কোন আছিল? উত্তৰ আলফ্ৰেড বিনে আৰু সাইমন। নম্বৰ 6 বুনিয়াদী শিক্ষা আঁচনি কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1937 চনত। নম্বৰ 7 অসম প্ৰাথমিক শিক্ষা আইনখন কিমান চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1926 চনত। নম্বৰ 8 গঠনবাদ কনষ্ট্ৰাকটিভিজম সম্পৰ্কে কোনে ধাৰণা আগবঢ়াইছিল? জিন পিয়াজে। উত্তৰ জিন পিয়াজে। নম্বৰ 9 সমন্বয় সাধনৰ আন এটা নাম কি? উত্তৰ শিকন। নম্বৰ 10 নেতিবাচক শিক্ষাৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ ৰুছো। নম্বৰ 11 মনোবিজ্ঞানে প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পিছত হেৰুৱালে মনক, তাৰ পিছত হেৰুৱালে সজ্ঞানতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান। এই উক্তিটো কোনে আগবঢ়াইছিল? উক্তিটো পেষ্টালজিয়ে আগবঢ়াইছিল। নম্বৰ 12 শিশুৱে কোনো বস্তুৰ সংবেদন পোৱাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ উদ্দীপকৰ তীব্ৰতাৰ ওপৰত। নম্বৰ 13 NCERTৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত। নম্বৰ 14 শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ পেষ্টালজি। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত আৰু মই কুৱেশ্যন এনসাৰ অলপ বেছিকৈ দিবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।